নি? এই সামৰিব লৈছো। আৰু বেছি কিখন নাই চাগে, দুখনমানহে আছে। ময়ো লগামকে লগাব পৰা নাই, যিহে অভাৱ অনাটন দিছানে, খাবলৈকে নোযোৱা হৈছে ঘা। হেৰি নহয় বাইদেউ, আপোনাক যে ইমান দিন দেখা নাই, ক'বালৈ গৈছিলে নেকি? এই নহয় কেনিনো যাবা, ঘৰতে আৰু কামৰে কিমানহে কাম বন, কামৰ একদম অন্তৰ নাইকিয়া হৈ গৈছে একদম। যিহে আৰু এতিয়া আহিন কাতিমহীয়া হৈছে, একদম আকালৰ দিন পাইছেহি, তাতে কি কবা ঘৰতে আৰু এয়া আপোনাকতো বহুত দিন দেখা নাই, ৰ'ব আহিলে যেতিয়া কাপোৰ চালি এখনকে আনা। পিছে মালতী, মই দৰকাৰ এটাতহে আহিছিলো পাই। বাইদেউ কি দৰকাৰ আহিছিলে? কণী কেইটামান বিচাৰি আহিছিলো। আপুনি আকৌ দৰকাৰতহে আহে, ইভাগে ওলায়ে নাহে। তাতে 4জনী হেৰি কুকুৰা আছে, তাতে এতিয়া 4জনীয়ে পাৰি আছে কণী। মানে এতিয়া ল'ৰা ছোৱালীহালকো নিদিলেও নহয়, এতিয়া ল'ৰা ছোৱালীহালক আগবেলা দিব লাগে 2টা, গধূলি সময়ত দিব লাগে 2টা। তাই আকৌ মাজে মাজে আকৌ বাপেকেও খায় এটা। সিদিনা আছিলে 20টা নে 25টা কণী, মংগলবাৰ বজাৰলৈ লৈ গুচি গ'ল। তাই আকৌ এজনীয়ে কণীৰ পৰা উমনিও লৈ আছে। সেয়া হেৰি নহয় বাসন্তী বাইদেউ, অংকটো কিবা মিলা নাই। কিহৰ অংক? কণী আকৌ ল'ৰা ছোৱালীকেইটাই ৰাতিপুৱা গধূলি 2টা, আকৌ মাজতে বাপেকেও খায়, বজাৰলৈও নিয়ে 20-25টা। অংকটো মিলা নাই। অংক হেৰি মিলাই থাকিব নালাগে, সেই আমাৰ হেৰি নিজৰে পোৱাগে না। বুইছে নে বাসন্তী বাইদেউ, সেই স্মাৰ্ট মিটাৰ নে ফিস্মাৰ্ট মিটাৰটো লগোৱাৰ পিছৰ পৰা 1700 টকা আহিছে, দিবলৈকে এতিয়া টান হৈছে। তাকেহে বাইদেউ, বজাৰ সমাৰ নকৰিলে দিগদাৰ। এতিয়া আমাৰ দেখিছে নে, মেকুৰী গানৰ বাটে টান। এদিনীয়া মানুহ হলে উলিয়াবলৈকে লাজ লাগে, এতিয়া আপুনি বুলিহে উলিয়াইছো। তাকেহে পাই, সেই আকৌ সেই কণী বিকিয়া আগতে চলি আছিলো, সেই এতিয়া 1700 টকাটো কেনেকে দিয়া হয় ভাবিয়ে পোৱা নাই। পেটতে হাত ধুৱাই লুকাইছে আৰু। আমাৰো একে বহুত আহিছে বুজিছানে। আমাৰ সেইদিনা ক'তনো শুনি আহিলে কি, এইটো আকৌ স্মাৰ্ট মিটাৰ নে কি লগাই দিলে। আকৌ শুনি আহিলে সেইদিনাখন আৰু কোঠাৰ লৈ পেলাই গোটেই ভাঙিবলৈকে গৈছিলে নহয়, একদম মানে কৈছো নহয়, মই যেনে তেনে ৰখাইছো আৰু একদম। কণী আছেনে নাই, কুকুৰাই লৈছে উমনি, গা গৰম উঠিছে মোৰহে। শেৱালি কণী আছে নে? মই কি জানিম আকৌ, আপুনিহে জানিব। নাই নেকি? ইমান দেৰি এতিয়াহে বহিলো দে মেকুৰীৰ কাৰণে সেই তামোল এখনকে চুবাও আৰু। দে কিনো আৰু কুমলীয়া হাত যে কাটিবই পৰা নাই। হেৰি নহয় বাইদেউ, আপোনালোকৰ সেই মিটাৰটো আপোনালোকৰ সেইজনে ভাঙিলে নি বাৰু? জহনী মৰতি ক'ত শুনিলি হয় তহঁতি? শুনিছো আৰু ওচৰে পাজৰে কৈ থাকে নহয়। জহনী মৰতি তহঁতকনো কোনেনো কয় হয়? সেইদিনাখন আৰু গম পাইছনে, নকবি তহঁতি আকৌ। সেইদিনাখন আৰু একদম অকমান তাতে খাই আহিলে, কোঠাখন লৈ আহিলে নহয়, আনি পেলাই ভিতৰৰ পৰা কি কৰিছে, স্মাৰ্ট মিটাৰ নে কি সেইডাল আকৌ ভাঙিব লৈছে ন কোঠাখনে, একদম কদিয়াই পেলাই নিয়া। মই কৈছো জহনী তই মৰিবি তই নেভাঙিবি। গোটেই ওচৰ চুবুৰীয়া হুলস্থুলত শুনি একদম আহিলে নহয় গড়গড়াই। তাৰ পাছত আৰু কি হব আৰু, এতিয়া মোৰ ভয় লাগিছে। তাতে আৰু দিলে নহয় একদম ভাঙি পেলানি। তাতে আৰু ৰখাওতে মোৰ পিঠিতে 2-7মান পৰিলে আৰু কি কবা আৰু বুজিছানে একদম। আমিও প্লেনিং এটা কৰিছো, সেই 1700 টকাটো দিব নালাগে, জুই লগাই দিও বুলি ভাবিছো। জহনী মই তহঁতি কি কৰিব লৈছ? তহঁতি তামোল দে, মই খাই আৰু যামহে আৰু এতিয়া এখন আৰু। শেৱালি যাও, আমাৰ হাঠিয়াকেইটা লৈ যা জলদি যা। সেই 1700 টকা সেইটো জ্বলাই দিলে 1700 টকাটো দিব নালাগে নহয়। জহনী মৰতি সেই 1700 টকাটো দিব লাগিব। তাৰপৰা কাৰেণ্টৰ হেৰিয়ত উঠিলে আৰু বিল আৰু একদম জ্বলালেও দিব লাগিব, নজ্বলালেও দিবই লাগিব। সেইটো যেনে তেনে দিব লাগিব বাৰু, জ্বলাই দিও আৰু।
জলদি আন ঐ জখনি মই কি কৰিব লৈছা তহঁতি হয় কি কৰিব লৈছা সেইদিনাখন আমাৰ সেইজনে সেই কোঠাখন লৈ ভাঙোতেনে এইখন গোটেই হুলস্থুল তহঁতি যে আৰু কি কৰিব লৈছ আইকনা একদম সেইটো কি আনিছ হয় তহঁতি এইটো তহঁতি বৰ ডেঞ্জাৰ কাম কৰিবলৈ লৈছ দেই এইবোৰ এইটো পেট্ৰল আকৌ আমাৰ এই স্কুটিখনৰ পৰা দিয়া থৈছো তহঁতি যে বৰ ডেঞ্জাৰ কাম কৰিবলৈ লৈছ দেই মই হলে যাওঁৱে আৰু বাইদেউ ৰ'ব আপোনাৰ ভৰসাতে শুভ কাম এটা কৰিবলৈ লৈছো আপুনি সেইপিনে যাওক আমি এইপিনে গৈছো আপোনালোকৰতো নিচিনা হৈ নাছে চাকি আহক এইটো চাকি আহক এইটো কি কৰিব লৈছ হয় গোটেই একদম মানে কৈছো নহয় এইটো ৰঙা লাইট জ্বলি আছে দেখোন ঢাল ভালকে ঢাল গোটেই জ্বলাকে ঢাল হৈ গল জুই চালা জ্বলা ভালকে জ্বলা কোনোবাই দেখিছে নেকি আকৌ ওচৰ তহঁতি হলে কি কৰিব লৈছ হয় এখন গোটেইখন জ্বলিছা হয় গোটেই ঘৰ দুৱাই জ্বলিব এতিয়া যাতে পাইছো মই হলে যাওঁ দে তহঁতৰ পৰা মই কণীও নিনো একোৱে নিনো যাওঁ দেই হলে এখন বাৰু কি গাড়ী আমাৰ পদূলি মুখতে নামিছে দেখোন পুলিচৰ গাড়ী নেকি আকৌ বৰ ডাঙৰ কথা হ'ল নহয় ঐ শেৱালি সেইটো মিটাৰ বুজি নাথাক বুঢ়া এইটো বেয়াকে জ্বলিলে গৃহস্থ মাতাচোন ডাঙৰ কথা দা আছে নাই বুজিছেনে বৰুৱা এইটো মানে শ্বৰ্ট চাৰ্কিট নহয় এইটো যি দেখিছো এডোখৰত যিবোৰ পৰি আছে খেৰ খুৰ পৰি আছে এইটো জ্বলাইহে দিছে নেকি কোনোবাই এইটো অকমান চাব লাগিব বিষয়টো বুজিছে হ'ব লাগে এইটো তেনেকুৱা যেনে লাগিছে এইটো অকমান বিচাৰ কৰিব লাগিব গৃহস্থক মাতাচোন যোৱা মাতিছো নাই বাইদেউ মাতিছিলে নি বাৰু আহকচোন অলপ আগলৈ আহক কি হ'ল আপোনালোকৰ মিটাৰটো কি হ'ল জ্বলিলে কেনেকে জ্বলিলে আমি ইয়াত যিটো কমপ্লেইন পাইছো আপোনালোকে ইয়াত শ্বৰ্ট চাৰ্কিট নহয় আপোনালোকে নিজেই জ্বলাই দিছে বুলি এটা খবৰ পাইছো কি হৈছিলে আচলতে ঘটনাটো কি হৈছিলে আচলতে ঘটনাটো কোনে জ্বলাইছিলে জ্বলাই দিলে মানে কেলে কিয় জ্বলাই দিলে আপোনালোকে এইটোতো এটা বৰ ডাঙৰ অপৰাধ কৰিছে আপোনালোকে কাৰেণ্টৰ বিল বেছি আহে আপোনালোকে কিয় আমাৰ যি বিভাগৰ লগত আপোনালোকে যোগাযোগ নকৰিলে এইটো বৰ ডাঙৰ কথা আপোনালোকে কিয় নিজাববীয়াকে এনেধৰণৰ এটা আমাৰ সিদ্ধান্ত ললে যে আপোনালোকে জ্বলাই দিব এইটোতো আপোনালোকে ডাঙৰ অপৰাধ কৰিছে তাৰ কাৰণে আপোনালোকে ইয়াৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব গতিকে আপোনালোকে এনেধৰণৰ কাম কৰিব নালাগিছিলে কিয় এইটো মিটাৰটো কি জ্বলাই দিয়া কাৰণ কি কিয় জ্বলাইছিলে মিটাৰটো নহয় মানে আগতে 1000 টকা আহিছিলে এতিয়া 1700 টকা আহিছে আকৌ সেইকাৰণে জ্বলাই দিলো আমি তাৰমানে কি আপোনালোকে আগৰ তুলনাত বৰ্তমান আপোনালোকৰ বিল বেছি আহিছে বুলি অনুমান হৈছে নেকি অনুমান মানে সেই অনুমান হয় আমি আগতে কণিকণা বিকি দি থাকো 1000 এতিয়া আকৌ বেছিহে আহিছে হলেও আপোনালোকেতো এটা বৰ ডাঙৰ অপৰাধ কৰিলে কিন্তু স্মাৰ্ট মিটাৰ অকল আমাৰ অঞ্চলটোতে নহয় বা আমাৰ বিভাগটোতে নহয় সমগ্ৰ ৰাজ্যখনত তেনেধৰণৰ স্মাৰ্ট মিটাৰ ব্যৱস্থা কৰা আছে আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে আপোনালোকৰ বিল বেছি নাহে স্মাৰ্ট মিটাৰৰ জৰিয়তে আপোনালোকৰ যিটো হিচাপৰ বিল সেই হিচাপৰ বিলটোৱে আহিব তাৰ ফলত কি হ'ব আপোনালোক মিতব্যয়ী হ'বলৈ শিকিব যদিহে মানে আপোনালোকে কাৰেণ্টৰ বাল্বটো জ্বলাই নথয় তাৰ ফলত কি হ'ব আপোনালোকৰ আমাৰ বিদ্যুৎ যথেষ্ট পৰিমাণে ৰোধ হ'ব অপচয় ৰোধ হ'ব আৰু আপোনালোকে এইটো এটা বৰ ডাঙৰ অপৰাধ কৰিলে গতিকে ইয়াৰটো আপোনালোকে
শাস্তিৰ সন্মুখীন হ'বই লাগিব বিভাগীয় কৰ্তৃপক্ষই লোৱা যিসমূহ শাস্তি আছে সেই শাস্তিৰ সন্মুখীন হোৱাটো আপোনালোক নিশ্চিত আপোনালোকৰ স্মাৰ্ট মিটাৰ কেতিয়া লগোৱা হৈছিলে আপোনালোকৰ ঘৰত মই ক'ব বিচাৰিছো যে স্মাৰ্ট মিটাৰটো যেতিয়া আপোনালোকৰ ঘৰত লগাইছিলে তেতিয়া আপোনালোকৰ ঘৰত মানুহ আছিলে নাই আৰু আপোনালোকক সুধি লগাইছিলে নে নুসুধাকে লগাইছিলে আমি আছিলো আমাৰ মানুহজনো আছিলে পুৰণা মিটাৰটো আকৌ বেয়া হৈছিলে সেইকাৰণে এইটো লগাব দিছিলো আমি ভাবিছিলো আকৌ ভাল হ'ব বুলিহে বাৰু আপোনালোক কৈছে গাঁৱৰ একেবাৰে সহজ সৰল মানুহ আৰু আপোনালোকৰ যিহেতু আপোনালোকে কৈছে যে আপোনালোকৰ পূৰ্বৰ তুলনাত বৰ্তমান আপোনালোকৰ বিলৰ পৰিমাণটো বেছি হৈছে গতিকে স্বাভাৱিকতে আপোনালোক ক্ষোভিত হ'বই কাৰণ আৰু সেই ক্ষোভৰ প্ৰতিফলন ঘটাবলৈ আপোনালোকে এনেধৰণৰ যি আপোনালোকে স্মাৰ্ট মিটাৰৰ যি অগ্নিসংযোগ কৰিছে আৰু অগ্নিসংযোগ কৰিয়ে আমাক কৈছে শ্বৰ্ট চাৰ্কিট হ'ল এনেধৰণৰ ঘটনা যাতে দ্বিতীয়বাৰ নকৰে আৰু আপোনালোকৰ ওচৰ পাজৰৰ যিসমূহ লোক আছে তেওঁলোককো ক'ব যাতে এনেধৰণৰ ঘটনা যাতে দ্বিতীয়বাৰ সংঘটিত নকৰে এইবাৰলৈ আপোনালোকক মাফ কৰিছো আমি আৰু এনেকুৱা কাম নকৰো আমাক মাফ কৰি দিব আৰু আমি একো নকৰো আৰু এনেকুৱা কাম